নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ৰদালি ব্লগছলৈ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু পুনৰ এটি নতুন ভিডিঅ' আপোনালোকৰ লগত শ্বেয়াৰ কৰিব ওলাইছোঁ। আশা কৰোঁ ভাল পাব আৰু ভিডিঅ'টি স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু উপভোগ কৰিব। খালি চাৰিওফালে ফুল। এতিয়া আমি অৰ্কিড পাৰ্কত খালি কিমান অৰ্কিড আছে সেয়া চাব লাগে ন। ভাল লাগিছে ন? এটা কিবা চেৰী নিচিনা বস্তুটো। এইবিলাক অৰ্কিড, আচল অৰ্কিডবিলাক একদম বহুত কালেকশ্যন আছে। আমি ইয়াতে 800মান অৰ্কিড সংগ্ৰহ কৰিব পাৰিছোঁ। এইটো ৰিয়েল নেচাৰ হয় হয়। এইবোৰ বিক্ৰীৰ কাৰণে আমি ইয়াত বিক্ৰী কৰি নহয়, আমাৰ আগলৈ নাৰ্চাৰী আছে, নাৰ্চাৰী বিক্ৰী হয়। কিন্তু আমি হোৱাইট অৰ্কিডৰ পানী মাৰে নে? পানী মাৰিবলৈ কি বুলি কয়? ডান্সিং লেডি হয় হয়। মেঘালয়ৰ ষ্টেট ফ্লাৱাৰ লেডি স্লিপাৰ, লেডি পাম্পছৰ দৰে ইয়াৰ চেপটো। এইটো আকৌ মংকি ফেচ নিচিনা লাগিছে, বান্দৰৰ বেছি। আমাৰ ৱাইল্ড অৰ্কিডৰ বেষ্ট ছিজন মাৰ্চ এপ্ৰিল। মাৰ্চ এপ্ৰিলত 70-80% ফুল ফুলে। এতিয়া সেইটো কাৰণে অকণমান কম। Cadbury
চিনি পাবলৈ হ'লে অৰ্কিডৰ ফুলত সদায় এনেকৈ 6টা পাহি থাকে 1 2 3 4 5 6 ইয়াৰ শ্বেপটো খালি বেলেগ থাকিব সদায় এইটো কালাৰফুল থাকে অৰ্কিড হয় এইটো 6টা পাহি থাকে 6টা পাহি থাকিব খালি এইটোৰ মাজৰ ভাগটো এনেকৈ থাকিব লাগিব এইটো মডিফাইড পেটেল বুলি কয় ঠিক আছে তেতিয়া আৰু বহুত আছে আপোনালোকে অকমান দেৰি হৈছে সময় হয় আমাৰ হিবলৈ চাবলৈ আহিলো যে সেইকাৰণে মই কিয়াম চক তাৰপৰা লাষ্ট এটা 4টা ফুল আহিছো না হয় কাপোৰ এটা কাপোৰ ফুলৰ কাৰণে বিখ্যাত আৰু চাচনিখন ন ফুলৰে বিখ্যাত এই চাংখনৰ ওপৰত কাজিৰঙা জাতীয় অৰ্কিড পাৰ্ক ইয়াত বিভিন্ন প্ৰজাতিৰ জৈৱ বৈচিত্ৰ্যৰ লগতে কৃষ্টি সংস্কৃতিৰ আভাস পোৱা যায় আহকচোন তেতিয়াহ'লে একেলগে এই নৃত্যাঞ্জলি অনুষ্ঠানভাগ উপভোগ কৰোঁ খুব ধুনীয়া আচলতে এই পৰিৱেশ একেলগে আমি উপভোগ কৰোঁ নমস্কাৰ কাজিৰঙা জাতীয় অৰ্কিড তথা জৈৱ বৈচিত্ৰ্য উদ্যানৰ তৰফৰ পৰা আমি আপোনালোক সদৌতি পৰ্যটকলৈ আন্তৰিক শুভেচ্ছা তথা হিয়া ভৰা মৰম যাচি আমি পুনৰ নৃত্যাঞ্জলি অনুষ্ঠান ভাগ আৰম্ভ কৰিবলৈ লৈছোঁ প্ৰথমে আমি আপোনালোকলৈ আগবঢ়াব বিচাৰিছোঁ জনপ্ৰিয় এভাগ সত্ৰীয়া নৃত্য সেয়া হৈছে ঝুমুৰা নৃত্য আৰু নৃত্যশিল্পী সুদূৰ মাজুলীৰ পৰা দেৱানন্দ বায়ন নমস্তে সঁচাকৈ প্ৰগ্ৰেমখিনি চাই বহুত বেছি ভাল লাগিলে মানে একদম বহাগ বহাগ ফিল আহি গ'ল আৰু তাতে সত্ৰীয়া বিহু যিহেতু যিহেতু অলপ হ'লেও মানে নাচোঁ চ' সেইকাৰণে মোৰ বহুত বেছি ভাল লাগিলে যে ইয়াতে থাকি যাম নেকি তেনেকুৱা লাগিছে বাৰু যি কি নহওক যাবতো লাগিবই অকণমান চাই পেলাই ইয়াৰ পৰা ওলাই দিম আৰু ভিডিঅ'টো কেনে পালে জনাব কমেণ্ট বক্সত লিখিব
গান শুনিছানে পক্ষীৰ কলতান গছে বনে বতাহৰ ধেমালি আবলি বতাহে সৰালে চুপহি জনাৰ গান শুনিছানে পক্ষীৰ কলতান গছে বনে বতাহৰ ধেমালি আবলি বতাহে সৰালে চুপহি কাজিৰঙা নেশ্যনেল অৰ্কিড এণ্ড বায়'ডাইভাৰ্চিটি পাৰ্ক আচলতে খুব ধুনীয়া লাগিলে গৈ সেউজীয়া আৰু গোটেই ফুলেৰে সজাই তুলিছে অখিল গগৈ ডাঙৰীয়াই তেওঁক এই জেগতে বহুত বহুত ধন্যবাদ জনাইছোঁ ইমান সুন্দৰ এখন উদ্যান আমাক চাবলৈ সুবিধাকণ দিয়াৰ বাবে ইণ্ডিয়াৰ লাৰ্জেষ্ট অৰ্কিড পাৰ্ক হয় এখন সকলোৱে আচলতে চাব লাগে আমাৰ এই অসমৰ ধুনীয়া ঠাইবোৰ আমি যদি নাচাওঁ কোনে চাব নহয়নে বাৰু পুনৰ এটি নতুন ভিডিঅ' আকৌ লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিৰ এই ভিডিঅ'টি মই সামৰিছোঁ ইমানতে আশা কৰোঁ ভাল পালে আৰু যদি ভাল পালে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব নাপাহৰিব চাবলগীয়া আচলতে বহুতখিনি আছিলে কিন্তু সময়ৰ অভাৱত আচলতে আমাৰ চোৱা নহ'ল কিন্তু নেক্সট টাইম যাম আৰু খুব সুন্দৰকৈ আপোনালোকো দেখুৱাম আৰু আমিও চাম তেতিয়াহ'লে আজিলৈ এই ভিডিঅ'ৰ পৰা মই বিদায় মাগিছোঁ ধন্যবাদ